নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলকচোন আজি আমি জেলেপি বনাওঁ। ঘৰতে যদি স্বাস্থ্যসন্মতভাৱে জেলেপি বনাই সন্তানৰ আগত তুলি ধৰিব পাৰোঁ তেতিয়া কিমান ভাল নহয় জানো। গতিকে বলক সময় নষ্ট নকৰি সম্পূৰ্ণ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই এখন চালনী লৈ লৈছোঁ, তাতে একাপ ময়দা দি দিছোঁ আৰু ময়দাখিনি ভালদৰে চালি ল'ম। একদম মিহি কৰি হাতেৰে মোহাৰি চালি দিব আপোনালোকে। এতিয়া আমাৰ ময়দাখিনি চালা হৈ গ'ল। এতিয়া তাতে মই অলপ টেবুল চামুচৰে 2 চামুচ ঘি দি দিম। আপোনালোকে যিকোনো ঘি দিলেই হ'ব। ঘি দি পেলাই ভালদৰে ময়দাখিনি মোহাৰি ল'ম। যদি কোনোবাই মোৰ ভিডিঅ'টো নতুন কৰি চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন পাই থাকে। ময়দাখিনি ভালদৰে মাতি ল'ম। একদম মিহি হোৱাকৈ মুঠি হোৱাকৈ ময়দাখিনি মই মাৰি ল'ম। প্লিজ মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব। দেখিছেনে ময়দাখিনি বহুত সময়লৈকে আপোনালোকে মাৰিব, কমচে কম 5 মিনিটলৈকে মাৰিব। এতিয়া মোৰ ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া মই যিটো কাপেৰে ময়দা দিছিলোঁ সেই কাপটোৰ জোখেৰে একাপ পানী ইয়াতে দি দিছোঁ। ময়দাখিনিত পানী দিয়াৰ পিছত আপোনালোকে 15 মিনিট সময় খুব ভালদৰে মুঠি থাকিব ময়দাখিনি, যাতে একদম এটাও বাবুলছ নাথাকে ময়দাখিনিত। ওপৰৰ পৰা পেলালে এডাল তাৰৰ নিচিনা হয়, তাঁৰডাল যাতে মাজতে ছিঙি নাহে ইমান সময়লৈকে আপোনালোকে ময়দাখিনি মাৰি থাকিব। মই আপোনালোকক দেখাম এতিয়া ময়দাখিনিৰ কনচিষ্টেঞ্চি কেনেকুৱা হৈছে। দেখিছে মই ওপৰৰ পৰা পেলাইছোঁ, একদম তাঁৰডাল মাজতে ছিঙা নাই। এনেকুৱা কনচিষ্টেঞ্চিত আপোনালোকে ঘোলটো ৰাখিব। মই আপোনালোকক বাৰ দেখাই দিছোঁ, দেখিছে কেনেকুৱা হৈছে। একদম এনেকুৱা ৰাখিব। এতিয়া মই এই ময়দাখিনিতে অলপ ফুড কালাৰ দি দিছোঁ। দেখিছে এটাও বাবুলছ নাই। মোৰ ময়দাখিনি খুব ভালদৰে মাঠি ল'ব। এতিয়া মই চেনিৰ ৰসখিনি বনাই লওঁ। চেনিৰ ৰস বনাবৰ কাৰণে মই এটা কেৰাহী লৈ লৈছোঁ আৰু কেৰাহীটোত 1.5 কাপ চেনি দিম আৰু এই কাপেৰে 1 কাপ পানী দিম। দি পেলাই অলপ উতলি অহালৈকে পিছত বন্ধ কৰি দিম। চেনি পানীখিনি উতলি আহি গ'ল। মই ইয়াতে অলপ ফুড কালাৰ দি দিছোঁ। মোৰ ওচৰত হালধীয়া ফুড কালাৰ নাই, সেইটো কাৰণে মই ৰঙা আৰু গুলপীয়া ফুড কালাৰটো দি দিছোঁ। যিহেতু আমি ইণ্ডিয়ান হয় সেইটো কাৰণে আমি যোগাৰ কৰিবতো জানোৱেই। আপোনালোকে টান নবনাব, খালি অলপ আঠা ভাৱটো আহিলেই হ'ল। এতিয়া মোৰ পানীখিনি ভালদৰে উতলি আহি গ'ল। মই ইয়াতে টেবুল চামুচেৰে 1 টেবুল চামুচ নেমুৰ ৰস দি দিম। দেখিছে মই টেবুল চামুচেৰে 1 চামুচ নেমুৰ ৰস দি দিলোঁ, যাতে নেমুৰ ৰসে এইখিনি তাঁৰ বনিব নিদিয়ে আৰু ক্ৰিষ্টেলাইজ হ'ব নিদিয়ে। এতিয়া মই এটা গিলাচ লৈ লৈছোঁ, তাতে এটা আপোনালোকে বটলত ভৰাব পাৰে, পাইপিং বেগত ভৰাব পাৰে। মই এটা জিপলক বেগ লৈ লৈছোঁ আৰু ময়দাৰ গোলখিনি এই বেগটোত ভৰাই দি দিম। আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো বস্তুতে ভৰালে হ'ব। মই এতিয়া গোলখিনি দিয়াৰ আগতে ভালকৈ আকৌ এবাৰ লৰাই লৈ ল'লোঁ। দেখিছে এতিয়া মোৰ গোলখিনি ভৰোৱা হৈ গ'ল। এতিয়া আপোনালোকে পেকেটটোত ভৰোৱাৰ পিছত বহুত বাবুলছ ওলাব। বাবুলছখিনি হাতেৰে টিপি নাইকিয়া কৰিব, নহ'লে জেলেপিৰ ভিতৰখিনি ফাক হৈ যাব। এতিয়া মই এই যিটো পাইপিং ভৰোৱা আছোঁ তাৰ আগফালটো আপোনালোকৰ জোখ অনুযায়ী সৰু ডাঙৰ কৰি পেলাই কাটি ল'ব। এতিয়া মই কাটি দিম আগফালখিনি। দেখিছে মই কেনেকৈ টিপি বাবুলছখিনি যোৱাই আছোঁ, নহ'লে জেলেপিখিনি ভাল নহ'ব। এতিয়া মই কেৰাহীত তেল দি পেলাই তেল গৰম কৰি দি দিছোঁ। শ্বেপটো নাচাব, যিহেতু শ্বেপটো তেলত দিয়াৰ পিছত নিজে ওলাই আহিব।
খাওঁতে কিন্তু বহুত বেছি ভাল হৈছে। শ্বেপটো ভালো নহ'ব পাৰে, পাৰফেক্ট নহ'ব পাৰে, কিন্তু খাওঁতে বহুত বেছি ভাল হৈছে। আপোনালোকে ঘৰত এবাৰ বনাই চাব, খুব ভাল লাগে খাই পেলাই। খাই চাব পাৰে আপোনালোকে। খুব ভাল আৰু স্বাস্থ্যসন্মত এনেধৰণৰ জেলেপি খাই খুব ভাল লাগে। ঘৰতে আপুনি আপোনাৰ সন্তানকো দিব পাৰিব, যিহেতু বাহিৰৰ পৰা আনি পেলাই খোৱাতকৈ ঘৰত যদি বনাই দিব পাৰে সিহঁত খুব বেছি ভাল পায়। আৰু চেনি পানীত দিয়াৰ পিছত মই মাত্ৰ 5 ছেকেণ্ড সময় ৰাখিছোঁ। তাৰপিছত মই উঠাই পেলাই এখন ফুটা কেৰাহীৰ ওপৰত থৈ দিলোঁ, যাতে যিখিনি ৰস আছে সেইখিনি তলফালে পৰি যায়। দেখিছে জেলেপিখিনি কালাৰখিনি কেনেকৈ ধুনীয়া হৈছে। এতিয়া মই পৰিৱেশন কৰিছোঁ। এখন প্লেটত অলপ কাজু ওপৰত কাটি দি দিছোঁ। পৰিৱেশন কৰাটো সম্পূৰ্ণ নিজৰ ওপৰত কথা।